বিগত বৰ্ষৰ দৰে এই বৰ্ষতো কঠীয়াতুলি পানিকা সমাজৰ উদ্যোগত কঠীয়াতুলি নামবৰ লালুংগাঁও কবিৰ আশ্ৰমৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অতি উলাহ মালহেৰে মহাপুৰুষ কবিৰ চাহেব গুৰুৰ 625তম আৱিৰ্ভাৱ তিথি পালন কৰা হয়। কাৰ্যসূচী অনুসৰি দিনৰ ভাগত গুৰুজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, নাম কীৰ্তন, প্ৰসাদ বিতৰণ, লঘু আহাৰ বিতৰণ কৰে আয়োজক সমিতিয়ে। সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে আয়োজন কৰিলে এই উৎসৱটি। এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই উৎসৱটোত অঞ্চলটোৰ বহু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয়। উৎসৱটিত অংশগ্ৰহণ কৰা সকলো ভক্তপ্ৰাণ ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বলিউড বাৰ্তা। আমি আজিৰ দিনতে প্ৰতি বছৰে আমাৰ এই কবিৰ নামঘৰত গুৰুদেৱৰ যি পৰ্বত উৎসৱ বা কবিৰ জয়ন্তী পালন কৰোঁ। আমাৰ এই উৎসৱটোত বামুণী, তাৰপিছত আমাৰ নামঘৰ লালুংগাঁও, বেংগল সকলোৱে মিলি পেলাই প্ৰতি বছৰ ইয়াত পালন কৰা হয় আৰু ইয়াত ৰাইজৰো বহুত সহযোগী আছে আৰু সকলো ৰাইজে আজিৰ দিনতে আমাৰ কবিৰ সমাজে এই উৎসৱটো পালন কৰে।